ভাইটি তুমি বিকি নহয় জানো? তুমি অমৰ মানে অমৰ দা নহয় জানো? অমৰ দা তুমি ইমান ওখ হৈ গ'লা? তোমাৰতো ইমান কম সময়ত দাড়িখিনি ওলাই গ'ল। হেৰি নহয়, ভোক লাগিছে অ', কিবা এটা খাব লাগিছিলে। এইখিনিত ওচৰত ভাল হোটেল নাই নহয়? হোটেলত কেলৈ খাম আকৌ? তোমাৰ ঘৰত খাম। গাহৰি চাহৰি বনাই থোৱা আছে চাগে, মাক বনাবলৈ কৈছে নাই? ব'লা। দূৰ হ'ব ইয়াৰ পৰা। এই ব'লা, ইমান নিয়মত আহিছোঁ। কোনফালে যাব লাগিব? সেইফালে যাব লাগিব। ব'লা ব'লা। ছোৱালীজনী কিবা এটা ভাল লাগিছে। অঁ বে তই আহিছিলিহে, ভাল লাগিলেই নে? ক'ৰ হয়? আমাৰ গাঁৱৰে হয়, এই নামঘৰটো যে নামঘৰটোৰ ওচৰৰে। তাইৰ নামটো কি? তাইৰ নামটো মৰমী। মৰমী, কালি আমি আহোঁতে যে ৰাস্তাত ল'ৰা এটা দেখিছিলোঁ, আগত কিন্তু নাই দেখা তাক আমাৰ ইয়াত। মই নাজানো দেই এইবোৰ। আৰু গাঁৱত কোন আহিছে মই চাই থকা নাই নহয়। ল'ৰাটো বেয়া লগা নাছিল, হেণ্ডচমে আছিল। মই চাই থকা নাই নহয় এইবোৰ। মোক কৈ নাথাকিবি, তই চাই থাক গৈ যা। আৰু এটা কথা গম পাৱ নাই, ল'ৰাটোৱে যে তোৰফালে চাই আছিলে। তই এইটো টপিক বন্ধ কৰিবিনে? হ'ব দে, তই সোনকালে ওলা, যাওঁ বৈ। চব তোৰ কাৰণে হৈছে। মই কি কৰিলোঁ? নিজে পেলাই লৈছোঁ। এইবোৰ বাদ দেচোন। সেইদিনা বিকিক লগ পালোঁ। কেতিয়া? ছোৱালী এজনী দেখিছিলোঁ। নামঘৰৰ ওচৰতে ঘৰটো বুলি কৈছিলে। নামটো কিবা মৰমী। চিনি পাওঁ নি? ল'ৰাটো পাওঁ। কিয় সুধিম? নাম্বাৰটো পাম নি? নাম্বাৰটো তাতো আছে বাৰু। কিয় নিজে দিলে ভাল হ'ব, মই ইয়াতকৈ। চা, মই আহিছিলোঁ এসপ্তাহ কাৰণে। আজিতো 4 দিন হৈয়ে গ'ল। 4 দিনত এবাৰহে দেখিছোঁ, আৰু 3 দিনহে আছে। আকৌ বা দেখা পাওঁ নে নাপাওঁ। তই অকণমান সময় ৰ, তাই এতিয়া এইফালেদি যাব, এইফালৰ পৰা। কাম মানে? তই নাজানো নেকি? এইফালে আগত যে এই ফেক্টৰীটো আছে যে, অঁ তাই তাতে কাম কৰে। এই সময় সদায় ভাত খাবলৈ যায়। আৰু 5-10 মিনিট ৰ, আহিব নিজে। আৰু হেৰি, তই ৰচোন, মই দোকানৰ পৰা আহোঁগৈ পটককেনে। কেলে? এই বজাৰ অলপ কৰিব দিছিলে মায়ে। ময়ো যাওঁ। তাই হালকা ৰ আকৌ, নহ'লে নাম্বাৰ কেনেকৈ পাবি? অ' পাহৰি গৈছিলোঁ। যা যা। কিমান দেৰি হ'ব তোৰ? 10 মিনিট। যা যা। আহিলে নাম্বাৰ লৈ ল'বি। আহোঁ বৌ। তোমাৰ লাগি ধৰ নহয়। খাব তো আছে নেকি? পাৰোঁ পাৰোঁ। তাৰ পেকেটখন বেয়া পাই নি বাৰু? পেকেটটো বেয়া হৈ গৈছে। চবে ভাল নাপায় নহয়। মই যাওঁ, তই ৰ। হ'ব দে। এতিয়ালো কেলা। চুপ মাৰি দিওঁ ৰ'ব। মৰমী, হয়, মোক মাতিছিল। তোমাৰ লগত অকণমান কথা আছিল। যদি বেয়া নোপোৱা অকণমান সময় ওলাব নেকি? হয়, কওকচোন বাৰু। আপুনি বুলি নক'লেও হ'ব দিয়া। ঠিক আছে। আচলতে মই গাঁৱলৈ অহা 4 দিনেই হ'ল।
আৰু 3 দিনৰ পিছত ঘৰলৈ যাম মানে এসপ্তাহ কাৰণে আহিছিলোঁ তুমি চাগে ভাবিছা মইনো এইবোৰ তোমাকনো কিয় কৈছোঁ তেন্তে শুনা প্ৰথমবাৰ যেতিয়া মই গুৱাহাটীৰ পৰা গাঁৱলৈ আহিছিলোঁ তোমাৰ লগৰজনীৰ লগত মই তোমাক দেখিছিলোঁ হয়তো এইটো প্ৰেম বা আকৰ্ষণ হ'ব নোৱাৰে কিন্তু লাহে লাহে মই অনুভৱ কৰিছোঁ যে মই তোমাক ভাল পাই পেলালোঁ তুমি কি ভাবা মই নাজানো কিন্তু মই মোৰ নিজৰ মনৰ কথাহে কৈছোঁ আৰু এইটো নকওঁ যে তুমি মোৰ প্ৰথম কাৰণ 5 বছৰৰ আগতে মই বেলেগ এজনী ছোৱালীৰ লগত ৰিলেশ্যনত আছিলোঁ কিন্তু এইটো মই ক'ব পাৰিম যে তুমি মোৰ শেষ ভাল পোৱা যদি তোমাৰ একো আপত্তি নাই তোমাৰ মতামতো জানিব পাৰিম নেকি কি দেখি মোক ভাল লাগিলে মইতো ধুনীয়াও নহয় ভাল পোৱাত ধুনীয়া বুলি নহয় সহজলভাৱে থকা ছোৱালী এজনী সকলোৰে প্ৰিয় হৈ পৰে ধুনীয়া হ'লে যে ভাল পোৱা হয় তেনেকুৱা কোনো কথা নাই ভাল পোৱা মানুহজনী ধুনীয়া নহ'লেও যদি প্ৰেম আৰু শ্ৰদ্ধা থাকে সকলোৰে দৃষ্টিত ধুনীয়া হৈ পৰে কিন্তু কোনো কিন্তু নাই তুমি মোক মাথো এটা কথাই কোৱা মোৰ লগত গোটেই জীৱন তুমি খোজত খুজি আগুৱাই যাব পাৰিবানে মোক অলপ সময় লাগিব ঠিক আছে সময়হে লাগে লোৱা যিমান সময় লাগে লোৱা কিন্তু মই ৰৈ থাকিম সেই দিনটোলৈ যোনদিনা তুমি মোক উত্তৰটো দিবা ঠিক আছে আহিছোঁ দিয়া মই আকৌ কামলৈ আহিব লাগিব নহয় বেয়া নোপোৱা যদি তোমাৰ নাম্বাৰটো দিবা নেকি ঠিক আছে লৈ লোৱা আহিছোঁ দিয়া বাই এই কি কৈছে এইটো ল আপুনি বজাৰলৈ লৈ আহিছে লগৰটো ইয়াত থৈ আহিলোঁ মায়ে দেখিলে দিব গালি হেৰি নহয় কাপোৰ জপাত লাগিলি যে তইতো 3 দিনৰ পাছতহে যোৱা কথা আছিলি নহয় অ' আৰ্জেণ্ট কাম এটা আহিলে মাতিছে যাব লাগিব অথনি পিছে মৰমীক লগ পালিনে নাই পালোঁ এই বাদ দে হেৰি নহয় য়েছ দিলে নাই এই ৰ তাই অকণমান সময় বিচাৰিছে কিন্তু নাম্বাৰটো দিছে নাম্বাৰহে দিছে নেকি হেৰি নহয় তেতিয়া তই কাইলৈ ঘৰলৈ যাব ওলাইছ ক'লনে নাই অতি নাম্বাৰটোহে দিছে ফোন কৰা হোৱাই নাই নহয় ৰ মই ফোন এটা কৰি লৈছোঁ তই কথা পাতি ল মই তই ক'ত যা লৈ আহিবি কিন্তু এইটো লৈ যা সোনকালে আহিবি হেল্ল' হেল্ল' কি কৰিছা কোন হয় বাৰু আবেলি কাক নাম্বাৰ দিছিলা মনত পেলাব লাগিব নি অ' তুমিহে কোৱা অহা কাইলৈ মই যাব লাগিব কাইলৈ তুমিতো 3 দিনৰ পাছতহে যোৱা কথা আছিলে কিন্তু আৰ্জেণ্ট কাম এটা আহিছে মাতিছে যাব লাগিব আকৌ কেতিয়া আহিবা যেতিয়া তুমি খোজত খুজিবলৈ আহিবা কৈছিলোঁ নহয় অলপ সময় লাগিব বুলি আনকি নালাগে মই তোমাৰ নামটো নাজানো তুমি সুধিছিলা জানো কোৱাচোন কি নালাগে থোৱা জানিবলৈ আৰে কোৱাচোন কি কাইলৈ কামলৈ যোৱাৰ সময়ত ওলাই আহিবা এপাক লগ কৰিম তেতিয়া কম দিয়া মই কামত যাব লাগিব নোৱাৰিম চাগে আহা নাহা সেইটো পিছৰ কথা কিন্তু মোৰ প্ৰতি যদি তোমাৰ অকণমান হ'লেও মৰম আছে তুমি আহিবা
মই জানো। তুমি ইয়াত তুমি যাবলৈ ওলালাই নেকি? উম, ভালকৈ যাবা। পিছে তুমিতো আহিব নোৱাৰিম বুলি কৈছিলা। মানে মোৰ প্ৰতি কিবা এটা হ'লেও মৰম আছে। মৰম আছে বাবেতো আহিছোঁ, কিন্তু মোৰ ভয় লাগে জানা। কিয়? প্ৰায় সংখ্যক মানুহৰ হেনো প্ৰেমত সফল নহয়, গতিকে আমাৰো যদি নহয়। তোমাৰ বিশ্বাস আছেনে মোৰ ওপৰত? আছে, কিন্তু জানি বুজি ল'ব লাগিব সকলোবোৰ। হ'ব দিয়া, লাহে লাহে সকলো বুজি পাব। এতিয়া যোৱাৰ আগত ভাল পোৱা নে নোপোৱা সেইটোতো কোৱা। সেইটো ক'লেতো মই নিশ্চিন্ত মনে যাব পাৰিম। পোৱা নে নোপোৱা? একো নোকোৱা যদি বুজি পালোঁ। তোমাৰ মনতেই কৈছে তোমাৰ উত্তৰটো। আহোঁ দিয়া। শুনাচোন, আজি তোমাৰ চকুত যি মৰম দেখিছোঁ, সেই মৰম আজীৱন থাকিবনে? থাকিব। এই নেটৱৰ্কডাল। হেল্ল' হেল্ল' হেল্ল', অঁ শুনিছা নাই? কোৱা। মই কাইলৈ গাঁৱলৈ গৈ আছোঁ, কথা আছে তোমাৰ লগত। কিয়? কিয় চিয় সেইবোৰ বাদ দিয়া, মই কাইলৈ গৈ আছোঁ। সন্ধিয়া মানে পাই যামগৈ। ঠিক আছে, হ'ব। এতিয়া ৰাখিছোঁ দিয়া। কি হ'ল? কিবা হ'ল নেকি? ইমান লৰালৰিকৈ মাতিলে যে? কেনেকৈনো কওঁ তোমাক, কিন্তু নক'লেও তুমি ভুল বুজিবা। কি হৈছে ভালকৈ বুজাই কোৱাচোন। কালি আমাৰ সম্পৰ্কটোৰ কথা ঘৰত কৈছিলোঁ, কিন্তু কিন্তু কি? কিন্তু মই যদি তোমাক বিয়া কৰাওঁ, মই মোৰ মা দেউতাৰ পৰা আঁতৰি থাকিব লাগিব। কিন্তু মই তোমাৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ। অঁ, সেইটো কথা। তুমি কি ক'লা? মই একো নাই কোৱা। মই তোমাক বহুত ভাল পাওঁ, আৰু তোমাক এৰি মই থাকিব নোৱাৰোঁ। পাৰিব লাগিব। মৰমী, অঁ, পাৰিব লাগিব। মই কোন তোমাৰ? মাথো দুদিনৰ চিনাকি। মা দেউতাৰ কাৰণে তুমি আজি এই পৃথিৱীখন দেখা পাইছা। মোৰ কাৰণে তুমি মা দেউতাক পাহৰি নাযাবা। আজি তুমি যেনেকৈ বুজি পাইছা, মোৰ মা দেউতাই কিয় বুজি পোৱা নাই? মই যে দুখীয়া, সেইকাৰণে চাগে তোমাৰ ঘৰত একচেপ্ট নকৰে। নাজানো, কিন্তু মই তোমাক পাহৰিব নোৱাৰোঁ। পাৰিবা তুমি মোক পাহৰিবলৈ? নাজানো, কিন্তু চেষ্টা কৰিম। আমি আজিয়ে বিয়া পাতি ল'ম মন্দিৰত। আৰু যদি ঘৰত মান্তি নহয়, আমি ভাড়া ঘৰ লৈ থাকিম। তুমি কিমান ডাঙৰ কথা কৈছা, এবাৰ ভাবি চাইছানে? পাৰিলে ঘৰৰ মানুহক মান্তি কৰাই লোৱা। যিখন ঘৰৰ মানুহে আমাৰ ভাল পাওঁ বুজি নাপালে কি মান্তি কৰাম কোৱা? তথাপিও একো তথাপিও নহয়, আৰু এইবোৰ মাজত মাত নিদিবা। ব'লা, আজি আমি বিয়া পাতি লওঁ।
মা